হেল্ল' ফ্ৰেণ্ডছ, আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ লগত আলোচনা কৰিম বিল্ডিং এটাৰ টাইবিম কেনেকৈ বান্ধিব লাগে, তাক কভাৰিং মেইনটেইন হৈছেনে নাই, বস্তুটো কেনেকৈ আপোনালোকে চেক কৰিব। ৰড যে বান্ধিছে, ৰড যিটো বান্ধিছে আপোনালোকৰ যিটো বিম যিটো দিয়ে, ৰডৰ লেপিংবোৰ ক'ত দিব লাগে, কি পজিশ্যনত ৰডৰ যিটো জইন দিব, জইনবোৰ ৰাখিব লাগে, এইটো বিষয়ে আজি আমি আলোচনা কৰিম। আপোনালোকৰ যদি বিল্ডিং বনাই আছে তো আপোনালোকৰ কাৰণে বহুত উপকৃত হ'ব। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, বহুত নলেজ পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাত আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ, যোনে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন নতুন ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। এইটো যিটো বিম আপোনালোকে দেখা পাইছে, এইটো নৰ্মেলি যিটো টাই বিম বুলি কোৱা হয়, আপোনালোকে প্লেন বিম বুলি ক'ব পাৰে। গ্ৰাউণ্ড লেভেলত যিটো বিম দিয়া হৈছে, একদম মাটিৰ লেভেলত এইটো টাই বিম বুলি নৰ্মেলি কোৱা হয়। যিটো পোষ্ট টু পোষ্ট টানা থাকে, মানে এটাৰ লগত এটা কানেকশ্যন থাকে, সেইকাৰণে এইটো টাই বিম বুলি কোৱা হয়। চাওক, এইটো ঢালাই চলি আছে। এনেকৈ আপোনালোকে ঢালাই কৰিব, পূৰা ভাইব্ৰেট মাৰিব। প্ৰত্যেকটো মছলাত দিয়াৰ লগে লগে তাত ভাইব্ৰেট মাৰি দিব, যাতে বস্তুটো ভালকৈ কম্পেকশ্যন হয়, তাৰ পূৰা ফুল ষ্ট্ৰেংথটো যাতে ই পায়। ভইড যাতে ভিতৰত নাথাকে, ভিতৰত যিটো বতাহ যিটো থাকে এইটো যাতে তাত সোমাই নাথাকে। এই এনেকৈ আপোনালোকে যদি বাঁহ দি খুচাই দিয়ে তো তাত ভালকৈ কম্পেকশ্যন নহয়, বস্তুটো বতাহটো ভিতৰত সোমাই থাকে। সেইকাৰণে আপোনালোকে ভাইব্ৰেটৰ দি ভালকৈ ভাইব্ৰেট কৰিব, তাতে বস্তুটো ভালকৈ কম্পেকশ্যন হ'ব আৰু কামটো বহুত ভাল হ'ব। চাওক, তাৰপিছত আপোনালোকক কভাৰিংটো মই চেক কৰি দেখাইছোঁ। চাওক, এইটো বিমৰ চাইজ হ'ল 10 ইঞ্চি। ইয়াৰ শ্বাটাৰিংটো ঠিক আছে, শ্বাটাৰিং কৰাটো 10 ইঞ্চি আছে, কিন্তু কভাৰিং চাওক এটা ছাইডত 3 ইঞ্চি হৈ আছে আৰু এটা ছাইডত চাওক প্ৰায় অলম'ষ্ট 1 ইঞ্চিতকৈও কম হৈ আছে। তো এইটো একুৰেট হোৱা নাই, বস্তুটো বহুত ভুল হৈছে। ডাইৰেক্টলি এনেকৈ ঢালাই কৰি দিয়া আছে, ঢালাই কৰি আছে, এইটো বহুত ভুল কৰি আছে। এটা ছাইডত যদি 3 ইঞ্চি হয় তো বহুত ছাইড আপোনালোকক কভাৰিং ছেম ৰাখিব লাগিব। ৰডটো আপোনালোকে ভালকৈ প্লেচ কৰিব লাগিব, পূৰা ইকুৱেলি আপোনালোকে প্লেচ কৰিব লাগিব। তাৰপিছত মই আপোনালোকক দেখাইছোঁ যে পোষ্টৰ যিবোৰ আপোনালোকৰ বিম যিবোৰ বান্ধে, বিমৰ লেপিংবোৰ আপোনালোকে ক'ত বহাব, ক'ত প্ৰপাৰ প্লেচ ক'ত বহালে আপোনালোকৰ ভাল হয়, তো এইটো জেগাটো আপোনালোকক কৈ দিছোঁ। আপোনালোকে যেতিয়া কাম কৰাব বিল্ডিঙত, তেতিয়া আপোনালোকক এইটো বস্তু মাইণ্ড কৰি ৰাখিব। চাওক, এইটো যিটো তলত যিটো ৰড যিটো থাকে, এইটো টেনশ্যন জ'নত থাকে ৰডকেইটা। সেইকাৰণে আপোনালোকে টেনশ্যন জ'নৰ ৰডকেইটা আপোনালোকে এই মাজত জইন নেপেলাব, পাৰিলে পোষ্টৰ ওচৰত জইনটো পেলাব। আৰু ওপৰত যিটো চাওক, এইটো ওপৰত আছে, এইটো কম্প্ৰেশ্যন জোন, এইটোত আপোনালোকে ওপৰত মাজত পেলাব পাৰে, কোনো অসুবিধা নাই। তো চাওক, ইয়াত লেপিং দিব লাগে। এইটো 16 mm ৰড দিয়া হৈছে। 16 mm ৰডৰ লেপিং হ'ব লাগে 800 mm। তো ইয়াত লেপিং আছে অনলি 500 mm। তো বহুত কম হৈ আছে। সেইকাৰণে আপোনালোকে এইটো বহুত ডাঙৰ মিষ্টেক, কাৰণ এইটো শ্লিপ কৰিলে আপোনালোকৰ বিমটো ক্ৰেক হ'ব। লেপিংটো বহুত দৰকাৰী বস্তু, যিটো অভাৰলেপ যিটো কৰা হয় বহুত দৰকাৰী বস্তু, সেইটো আপোনালোকে ভুল নকৰিব। আপোনালোকে 50x D ইউজ কৰিব পাৰে। আপোনালোকে যদি 16 mm ৰড ইউজ কৰিছে তো 50x16 কৰিলে 800 mm আপোনালোকে লেপিং দিব। আৰু ইয়াত আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ, এইটো বস্তু আপোনালোকে মাইণ্ড কৰিব। এইটো যিটো ৰড যিটো বেণ্ড কৰি দিয়া হৈছে, এইটো আপোনালোকে এনেকৈ বেণ্ড কৰি দিব, যিবোৰ কাটপিচ যিবোৰ থাকে, এইটো মানে পূৰা ফুল ষ্টেণ্ডটো পাবলৈ, তাত কম্প্ৰেশ্যন যিটো আছে, তাত ভালকৈ কনক্ৰিটৰ লগত এইটো টানা থাকিবলৈ এইটো এনেকৈ আপোনালোকে তাত এনেকৈ বেণ্ড কৰি দিব। এইটো আপোনালোকে চাওক, ওপৰতো ছেইম ভুলটো কৰিছে, লেপিংটো বহুত কম হৈছে, এইটোতো আৰু কম আছে, 400 mm আছে। তো এনেকুৱা ভুল আপোনালোকে নকৰিব। ভালকৈ আপোনালোকে কনষ্ট্ৰাকশ্যন কৰোঁতে এইবোৰ বস্তু সৰু সুৰা বস্তু আপোনালোকে ভালকৈ মাইণ্ড কৰিব। আৰু এই ৰিং যিবোৰ বান্ধা হৈছে দেখিছে নহয়, 135 ডিগ্ৰী এংগলত বেণ্ড কৰা আছে বস্তুবোৰ। এনেকৈ ৰডটো ভিতৰত সোমাই গৈ এনেকৈ পাইছে, দুফালে গেপ থাকে। এই দুফালে গেপত যেতিয়া পাথৰ সোমাই গৈ যেতিয়া ফুল ষ্টেণ্ডটো পাই যায়, তাৰ এইটো যদি ভিতৰত সোমাই যায়, তেতিয়া এইটো ৰিংটো খুলি যোৱাৰ চান্সটো নাথাকে। তেতিয়া আৰ্থকুৱেকৰ সময়ত এইটো ফুল ষ্টেণ্ড দিয়ে আৰু এইটো ৰিংটো খুলি নাযায়। তো আশা কৰিছোঁ আপোনালোকে এই সৰু সুৰা বস্তুবোৰ আপোনালোকে যেতিয়া কনষ্ট্ৰাকশ্যন কৰিব, বিল্ডিং যদি বনাইছে ইমান টকা খৰচ কৰি, এই সৰু সুৰা বস্তুবোৰ আপোনালোকে মাইণ্ড কৰিব। এই সৰু সুৰা বস্তুবোৰে আপোনালোকৰ পিছত কনষ্ট্ৰাকশ্যনত বহুত ইফেক্ট কৰে। ক্ৰেক হোৱাৰ চান্স আপোনালোকে বহুত বেছি থাকে, ডেমেজ হোৱাৰ চান্স আপোনালোকে বহুত বেছি থাকিব আপোনালোকৰ বিল্ডিংটোৰ। সেইকাৰণে আপোনালোকে সাৱধান হ'ব হ'ল। আজিকালি ভূমিকম্পও বহুত বেছি হয়, দেখিছে আপোনালোকে আৰ্থকুৱেক কিমান বেছি হৈ থাকে। তো সেইকাৰণে আজিকালি কনষ্ট্ৰাকশ্যনবোৰ কৰোঁতে বহুত সাৱধান হ'ব। যদি আছাম টাইপ ঘৰ বনাইছে, যদি সৰু সুৰা ঘৰ বনাইছে, তেতিয়াও এই বস্তুবোৰ মানিব লাগে, কিন্তু ইমান ইফেক্ট নহয়। এই বস্তুবোৰ যিবোৰ দেখাইছোঁ মই, লেপিং, তাৰপিছত বেণ্ড কৰিব লগা, ক'ত জইন দিব লাগে, এইবোৰ বস্তু চবতে মানিব লাগে।
তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকৃত হ'ব, আপোনালোকে ভাল পাব। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।